নমস্কাৰ, কি খবৰ? ভালে আছে? আকৌ আহিলোঁ জানে। অনলাইনটো কিবা এটা নিচা ন? ব্যস্ত জানে, ব্যস্ত। এইকেইদিনো খুব ব্যস্ত। তথাপিও ভাবিলোঁ সময় অকণ মিলাই আহোঁ আৰু যেনে তেনে। আজিৰ কিন্তু ব্যস্ততাটো অকণমান বেলেগ জানে। কাইলৈ মানে আমাৰ এখেতৰ হেপী বাৰ্থডে পৰিছে। আজি খুব কষ্ট কৰি পেলাই মানে কেক এটা বনাই দিলোঁ জানে। ইউটিউব ষ্টাইলত বনাইছোঁ। আজিকালি মানে ইউটিউবৰ নবনালে, ষ্টাইলত নবনালে কিবা ৰেচিপিবিলাকচোন ভালেই নবনে। ৰুবিয়ে কিন্তু কৈছিলে দেই, বোলে বাইদেউ বোলে মই কেকটো এনেকৈ বনাই দিওঁ। পাৰি নেকি কওকচোন? মই মানে তাইক কৈছোঁ তই খালি ফেটি দে, বাকীখিনি মই বনাম আৰু এনেও মানে এওঁ মানে মই নবনালে কেকটো একদম খাবই নিবিচাৰে কিবা। সেয়ে আৰু বাকী মানে এইবাৰ মাজতে ইমান ডাঙৰ টেনশ্যন এটা গ'ল নহয় আমাৰ। মোৰ মানে মাজতে দুনিশামান টোপনিয়েই নাই। মানে এওঁ বাৰ্থডেটো পাতিব পাৰিম নে নোৱাৰিম এনেকুৱা লাগি আছে, লকডাউনটো যে দি দিলে সেইকাৰণে। কিন্তু ভগৱান আছে জানে। আমাৰ জেগাকণ যে গ্ৰীণ জ'নত পৰি গ'লতো। মই মানে চিধা ওচৰৰ হোটেলৰ ল'ৰাটোৱে ফোন কৰিছোঁ। মই কৈছোঁ ভাইটি তুমি মানে খানাটো যেনে তেনে চাই দিবা আৰু। কেটাৰিং নকৰাওঁ বাৰু এইবাৰ, তথাপিও মানে সি এনেই গোটেই খানাখিনি তাৰ পৰাই বনাই পেলাই লৈ আহিব। তেনেকেই আৰু মানে সৰুকৈ মানে বাৰ্থডেটো পাতি দিম বুলি ভাবিছোঁ এইবাৰ। এতিয়া মানে পাৰ্লাৰৰ ছোৱালীজনীক মাতিছোঁ জানে। চাওকচোন আজি গোটেই মানে পাকঘৰত সোমাই আছোঁ যে ৰাতিপুৱাৰ পৰা। এতিয়া মানে কিবা ডাল লাগি গৈছে মুখখন। ফেচিয়েলটো কৰাই লওঁ বুলি ভাবিছোঁ। এইবাৰ আকৌ এওঁ বাৰ্থডে বুলি একো নতুন কাপোৰ লোৱা নহ'লে মই। খালি মাস্ক এখন লৈছোঁ আৰু মাস্ক মানে এই কাপোৰযোৰৰ লগত মিলাই পেলাই লৈছোঁ। সেই ক'লা বগা মাস্কবিলাক পিন্ধিবলৈ কিবা লাগি যায় যে সেইটো কাৰণে। এতিয়া মানে বাকীখিনি হৈছেগৈ বাৰু। খালি মানে ৰিটাৰ্ণ গিফ্টটো অকণমান ডিচাইড কৰিবলৈ আছে। মই আকৌ মানে ভাল ৰিটাৰ্ণ গিফ্ট এটা নিদিলে গোটেই মানে ক্লাবত বুবু বাবা হৈ যায় আৰু কয় মানে মিছেছ বৰুৱাই মানে ভালকৈ গিফ্ট এটা নিদিলে, ৰিটাৰ্ণ গিফ্ট এটা নিদিলে বাৰ্থডেলৈ মাতি পেলাই। সেইটো অকণমান মানে ডিচাইড কৰি ল'ম। এনেই আনি থোৱা আছে কিন্তু কোনটো কাক দিব লাগে সেইবিলাক। বাকী এওঁলৈ মানে অনলাইন গিফ্ট এটা অৰ্ডাৰ কৰিছোঁ। আজিকালি কেছ অন ডেলিভাৰী আহি গ'লতো আমাৰ ইয়াতে। সেয়ে আৰু এতিয়া মানে ৰুবি চাহকাপ আন না। আজি দিনটো ইমান কষ্ট হৈছে, ডিঙিটো কিবা শুকাই গৈছে জানে। যাওঁ দিয়ক, বহুত কথা পাতিছোঁ ন আজিও। আহি থাকিম দেই মাজে মাজে। ঠিক আছে আহিছোঁ বাৰু, নমস্কাৰ।